জীৱনত সমস্যা বহুত থাকিব কিন্তু সেই সমস্যাৰ মাজতো আপুনি হাঁহি থাকিব লাগিব কাৰণ হাঁহি হৈছে আপোনাৰ বাবে একান্তই জৰুৰী আমাৰ দুশ্চিন্তাৰ ফলত যিবোৰ হৰমন আমাৰ ব্ৰেইনত সৃষ্টি হয় সেই হৰমনবিলাক উৎপন্ন হোৱাত বাধা দিয়ে আপোনাৰ হাঁহিটোৱে পোহৰ আৰু আন্ধাৰ কেতিয়াও একেলগে থাকিব নোৱাৰে হয় পোহৰ থাকিব নহলে আন্ধাৰ থাকিব দুইটা কেতিয়াবা একেলগে থকা দেখিছে নেকি ঠিক তেনেদৰে আপুনি যদি সদায় হাঁহি থাকে আপোনাৰ মুখত যদি সদায় হাঁহি থাকে তেনেহলে আপোনাৰ মনত কেতিয়াও দুশ্চিন্তাই বা বিষাদে বাহ ল'ব নোৱাৰে একে সময়ত আপোনাৰ দুখ আৰু বিষাদ একেলগে থাকিব নোৱাৰে কোনো মানুহৰে থাকিব নোৱাৰে সক পৃথিৱীত হাজাৰ হাজাৰ লাখ লাখ কোটি জীৱ আছে প্ৰাণী আছে কিন্তু সেই সকলোবোৰ প্ৰাণীৰ ভিতৰত বিশ্বৰ কেৱল মাত্ৰ হাঁহিব পৰা ক্ষমতা মানুহকে দিছে অৰ্থাৎ আপোনাৰ বা মোৰ হাঁহাৰ ক্ষমতা আছে কিবা গৰু ছাগলী আপুনি হাঁহা দেখিছে নেকি গৰু ছাগলীটো হাঁহিব নোৱাৰে তো মানুহে হাঁহিব পৰা ক্ষমতা ভগৱানে কেৱল দিছে গতিকে এই হাঁহিটোক আপুনি কেতিয়াও ইগনোৰ নকৰিব হাঁহাৰ ফলত আপোনাৰ বহু লাভ হ'ব হাঁহাৰ ফলত আপোনাৰ পেটৰ মাংসপেশী মজবুত হ'ব যাৰ বাবে আপোনাৰ পাচন ক্ৰিয়া খুব সুন্দৰভাৱে হ'ব দুখন মুখৰ এখন মুখ যদি কেতিয়াও হাঁহি নাথাকে সদায় যদি কান্দি থাকে তো আনখন মুখে আপোনাৰ কেতিয়াও হাঁহিব নোৱাৰে হিউ কান্দিয়ে থাকিব লাগিব বুজি পাইছে নিশ্চয় আপোনালোকে গতিকে হাঁহি আমাৰ কাৰণে খুবেই প্ৰয়োজনীয় হাঁহাৰ ফলত আমাৰ লেফট এণ্ড ৰাইট দুইটা সাইডৰ ব্ৰেইনটো আমাৰ সক্ৰিয় হৈ যায় এক্টিভ হৈ যায় আৰু উত্তেজিত হৈ যায় হাঁহাৰ ফলত আৰু সেই উত্তেজিত হোৱাৰ বাবে আমাৰ শিকাৰ আগ্ৰহ বাঢ়ি যায় অৰ্থাৎ আমি শিকাৰ ক্ষেত্ৰত বা পঢ়াৰ ক্ষেত্ৰত আমাৰ মনোযোগ ধৰি ৰখাৰ যেটো ব্যৱস্থা সেই ব্যৱস্থাটোক অধিক মজবুত কৰি দিয়ে আমাৰ হাঁহিটোৱে আপুনি হাঁহি থাকক অলপ হাঁহিলে আপুনি সিমানখিনি ক্যালোৰি বাৰ্ন কৰিব যিমানখিনি আপুনি সাইকেল চলালে বা উঠা বহা কৰিলে আপোনাৰ যিমানখিনি ক্যালোৰি বাৰ্ন হ'ব সেই একে সময়খিনিত যদি আপুনি হাঁহে তেতিয়াহলে আপোনাৰ হাঁহিটো সিমানখিনি ক্যালোৰি বাৰ্ন হ'ব হাঁহিৰ ফলত আপোনাৰ উশাহ নিশাহটো গভীৰ হ'ব আৰু উশাহ নিশাহ গভীৰ হোৱাৰ লগে লগে আপোনাৰ তেজত অক্সিজেনৰ পৰিমাণটো বৃদ্ধি পাব আৰু যিমানখিনি অক্সিজেন আমাৰ শৰীৰত বা ব্লাডত থাকিব লাগে সেই সিমানখিনি অক্সিজেন আমাৰ ব্লাডলৈকে গুচি যাব এটা ৰিসাৰ্চত প্ৰকাশ পাইছে যে হাঁহিৰ ফলত হৃদৰোগৰ সম্ভাৱনা বহু পৰিমাণে কমি যায় অৰ্থাৎ হাৰ্ট এটেকৰ চান্সটো আমাৰ বহু কমি যায় হাঁহাৰ কাৰণে আৰু আমাৰ শৰীৰত যিকোনো ধৰণৰ হ'ব পৰা ইনফেকচনৰ ক্ষেত্ৰত আমাৰ শৰীৰটোৱে যুদ্ধ কৰিবৰ কাৰণে যেটো এন্টিঅক্সিডেন্ট লাগে সেইটো আমাৰ শৰীৰত বহু পৰিমাণে বাঢ়ি যায় যাৰ ফলত আমাৰ শৰীৰটোৱে যিকোনো ধৰণৰ ইনফেকচনৰ লগত যুদ্ধ কৰাৰ ক্ষমতাটো বহু গুণে বাঢ়ি যায় আৰু সক হাঁহি সদায় প্ৰাকৃতিক হ'ব লাগে যিকোনো কথাত যদি আপোনাৰ হাঁহি আহে সেই হাঁহিৰ বেগটো আপুনি কমাবলৈ কেতিয়াও চেষ্টা নকৰিব যিকোনো পৰিস্থিতিত আপোনাৰ হাঁহি আহিব পাৰে আপুনি সেই পৰিস্থিতি পৰিবেশটো বুজি উঠি আপুনি তাত হাঁহিবলৈ চেষ্টা কৰক কোনো ভয় শংকা নকৰি আৰু আপুনি জীৱনত সেইখিনি বস্তুকে সদায় অগ্ৰাধিকাৰ দিব যি বস্তুত আপোনাৰ হাঁহি আহে মানে আপোনাৰ হাঁহি উৎপাদন হ'ব পৰা তেনেকুৱা যি আপুনি বিষয় থাকে সেই বিষয়টোক জীৱনত সদায় অগ্ৰাধিকাৰ দিব যাতে আপুনি হাঁহি থাকিব পাৰে